हेलो गाइज वेलकम टू माई चेनेल। आज होइছে ফেব্ৰুৱাৰীৰ 1 তাৰিখ আৰু মই আগতে এটা ভিডিঅ' বনাইছিলোঁ যেতিয়া মোৰ 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছিলে তেতিয়া মই এটা গিভৱে ৰাখিছিলোঁ আৰু সেই গিভৱেটোৰ ৰিজাল্ট মই আজি দিম বুলি কৈছিলোঁ। সেইবাবে আজি মই গিভৱেটোৰ ৰিজাল্ট দিম আৰু সেই ভিডিঅ'টোত কমেণ্ট কৰি বহুতে এই গিভৱেটোত পাৰ্টিচিপেট কৰিছিলে, যাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ এই গিভৱেটোত পাৰ্টিচিপেট কৰাৰ কাৰণে। আৰু যিহেতু আজিৰ এই ভিডিঅ'টোত যিকোনো এজনে গিভৱে উইনাৰ সিলেক্ট কৰা হ'ব, সেইবাবে যিসকলে এই গিভৱেটোত উইনাৰ হ'ব নোৱাৰিব আপোনালোকে বেয়া নাপাব। আপোনালোকৰ বাবে মই আকৌ এটা গিভৱে ৰাখিছোঁ, যাৰ বাবে আপোনালোকে মোৰ এই ভিডিঅ'টোত কমেণ্ট কৰিব আৰু সেই কমেণ্টবোৰৰ ভিতৰত মই ৰেণ্ডমলি যিকোনো এটা কমেণ্ট সিলেক্ট কৰি মই অহা মাহত আকৌ এজন গিভৱে উইনাৰ সিলেক্ট কৰিম। আৰু কমেণ্ট কৰাৰ লগতে আপোনালোকৰ ক্লিয়াৰ ফটোগ্ৰাফ এখন মোক মেইল কৰি দি দিব। মই মোৰ মেইল ID মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাত আপোনালোকে চাই ল'ব। আৰু এতিয়া মই আজিৰ গিভৱে উইনাৰজন সিলেক্ট কৰিম। মই গিভৱে উইনাৰজন কেনেকৈ সিলেক্ট কৰোঁ আৰু কোন গিভৱে উইনাৰ হয় আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াৰ বাবে মই ফাৰ্ষ্ট যাম ক্ৰম ব্ৰাউজাৰত। ইয়াতে মই চাৰ্চ কৰিম কমেণ্ট পিকাৰ। এতিয়া গিভৱে উইনাৰ জেনেৰেটৰত ক্লিক কৰি এতিয়া ইয়াতে মোৰ গিভৱে ভিডিঅ'টোৰ লিংকটো কপি কৰি দিম। আৰু এইটো হৈছে মোৰ গিভৱে ভিডিঅ', ইয়াৰে লিংকটো কপি কৰি লওঁ আৰু ইয়াতে পেষ্ট কৰি দিওঁ। এতিয়া যাম আমি গেট ইউটিউব কমেণ্টছ। টোটেল 28টা কমেণ্টছ আছিলে। এতিয়া কৰিম আমি ষ্টাৰ্ট। চাওঁ কোন হয় উইনাৰ। উইনাৰ হৈছে জুলি ৰায় আৰু জুলি ৰায় কমেণ্ট কৰিছিলে কনগ্ৰেচুলেশ্যনছ দাদা, আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ। ধন্যবাদ জুলি। এতিয়া চাওঁ জুলি ৰায়ৰ ইউটিউব চেনেল আছেনে নাই। কোনো ইউটিউব চেনেল তেনেকুৱা নাই। এতিয়া চাওঁ জুলি ৰায়ে ফটোখন মেইল কৰি দিছিল নে নাই। মেইলটো কৰিছে জুলি ৰায়ে, 3টা মেইল কৰিছে। এইটোত দিছে হাই আৰু ওপৰত এখন ফটো দিছে। এইখন ফটো ক্লিয়াৰ ফটোগ্ৰাফ। আৰু এখন ফটো দিছে, সেইখনো চাই লওঁ। তো মই এইখন ফটো ড্ৰ কৰিম জুলি ৰায়। মই ফটোখন ছেভ কৰি লওঁ। আৰু আজিৰ এই গিভৱেটোৰ উইনাৰ হৈছে জুলি ৰায়। জুলি ৰায়, তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। আৰু মই তোমাৰ ড্ৰয়িংটো অহাকালি বনাই ইউটিউবত আপলোড কৰিম আৰু আপলোড কৰাৰ লগতে সেই ড্ৰয়িংটো মই তোমাক তোমাৰ এড্ৰেছত পঠাই দিম, যাৰ বাবে তুমি তোমাৰ এড্ৰেছটো মোক মেইল কৰি দি দিবা। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল আৰু আজিৰ এই গিভৱেটোত আপোনালোকে পাৰ্টিচিপেট কৰিব। ধন্যবাদ।